এপছৰ মাননীয় প্ৰেচিডেণ্ট দীপেন বড়ো ডাঙৰীয়া আৰু এপছৰ সকলো বিষয়া সদস্যই আজিৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰিছে আৰু মোকো নিমন্ত্ৰণ কৰিছিলে। মই আজিৰ এই বিশেষ দিনটোত প্ৰয়াত স্বামলা বসুমতাৰী ডাঙৰীয়াক শ্ৰদ্ধা জনাইছোঁ। তেখেত সন্ত্ৰাসবাদৰ বলি হৈছিলে আৰু সেইকাৰণে এই দিনটো আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়। এইটো ঠিক যে সন্ত্ৰাসবাদে কেতিয়াও কোনো সমস্যাৰ সমাধান কৰা নাই। আজিলৈকে কোনেও ক'ব নোৱাৰে যে সমস্যাৰ এটা সমাধান সন্ত্ৰাসবাদে কৰিছে। মানুহ সমাজে বা মানুহে যি সমস্যাৰ সৃষ্টি কৰে এই সমস্যা সদায় মানুহেই সমাধান কৰিব আৰু সেই সমাধান আহিব আলোচনাৰ মাজেদি বা একেলগে বহি পেলাই কৰ্মৰ মাজেদি উন্নতিৰ মাজেদি এই সমস্যাৰ সমাধান আহিব। গতিকে গোটেই সমগ্ৰ বিটিআৰ অঞ্চলত BTC বড়ো একৰ্ড যেতিয়া হ'ল তাৰপিছত আপোনালোকে দেখিছে NDFB বা অন্যান্য যি সন্ত্ৰাসবাদী গোটসমূহ আছে তেওঁলোকে নিজকে ভংগ কৰি দিছে। তাৰপিছত তেওঁলোকে ডিছবেণ্ড কৰি দি ডেজিগনেট কেম্পসমূহ খালী কৰি দিলে আৰু তেওঁলোকে আজি প্ৰশাসন আৰু উন্নতিত নিজে আগভাগ লৈছে। তেওঁলোকে এই জড়িত হৈ পৰিছে। সদস্যসকল পুনৰ সংস্থাপন কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিহা পৰামৰ্শ মতে আৰু তেখেতৰ তৎপৰতাত 4000তকৈ অধিক পূৰ্বৰ সন্ত্ৰাসবাদী সদস্যক এতিয়া আমি ৰিহাবিলিট কৰিছোঁ, পুনৰ সংস্থাপন কৰিছোঁ। তেওঁলোকৰ বহুতেই ভাল ভাল কাম কৰি আছে আৰু বাকীসকলে কৰিবলৈ চেষ্টা কৰিছে। গতিকে মই ভাবোঁ এই যি শান্তিৰ বাতাবৰণ সেয়া ইয়াত পাৰ্মানেণ্ট হ'ব আৰু সমগ্ৰ বিটিআৰ অঞ্চল উন্নতিৰ পথত আগবাঢ়ি যাব।